ইয়াত শাস্ত্ৰই প্ৰকাশ কৰিছে কথাখিনি বোলে ভকতিহে পৰে আনন্দ নকৰিবা সখী মানে উদ্ধৱক প্ৰকাশ কৰিছে যে ভকতিৰ মানে তুমি অন্য সখী নকৰিবা হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি তেওঁ চকুদি পানী বৈ গৈছিল সেই চকু পানী তেওঁ মুচিছে ভকতিৰ কথা শুনি কৃষ্ণৰ চৰণ চাই তেজীয়া নিশ্বাস গদব গদব বাক্যই বুলিলা লাখে লাখ হে প্ৰাণবন্ধু মুখ বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই এতিয়া আমাৰ ঋষি সমস্তৰ একমতি নাই বুলি কৈছে ৰৈয়ে আছে এইটো একমুখী নাই আমাৰ মানুহ দুজনে চাৰিজন মানুহে চাৰিটা মত এক মতত আছো জানো আমি সেইটোৱে মানে মতি প্ৰকৃততে এক হব লাগিব আমাৰ এটা ঈশ্বৰৰ ভকতি কৰা লোকসকলৰ মতি সদায় এক হব লাগিব এতিয়া যদি আমাৰ ভিন্ন মত হয় প্ৰকৃততে আমি ভকতিৰ কথাটো নাই সেই কথাষাৰ মানে প্ৰকাশ কৰিছে শাস্ত্ৰই এইটো কথা কৈছে যে ঋষি সমস্তৰ কিয় একমত নাই কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি তোমাৰো সন্মত পথ কেৱল ভকতি এতিয়া কিছুমান লোকে কয় বোলে জ্ঞানে গতি কিছুমানে কয় বোলে কৰ্মহে গতি তোমাৰ সন্মত হৈছে ভকতিহে গতি সেই ভকতি কৰিলেও কৰ্মখিনি কৰিবই লাগিব জ্ঞানী হলেও সেই কৰ্ম কৰিবই লাগিব তেতিয়াহে কৰ্মখিনি নহয় এতিয়া আকৌ সেইটোৱে কৈ আছে মানে আচৰণত কৰ্মখিনি আনিব লাগিব আমি আচৰিব লাগিব কিন্তু ভকতিটো কৰিম কৰ্ম কৰিলেও নহব যদি ভকতি নহব সেই কথাখিনি প্ৰকাশ কৰিছে কিন্তু কৃষ্ণই কৈছে যে প্ৰকৃততে ভকতিটোহে প্ৰকৃত সন্মত পথ বুলি কৈছে কোনোৱে বোলে কৰ্মেহে গতি কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি তোমাৰো সন্মত কেৱল ভকতি কেৱল ভকতি মানে কেৱল ভকতি বুলিয়ে কৈছে এখন একেবেদে কিয় ভৈল মতি ভেদ কিংকৰ কেশৱ সংশয় কৰাছে কাৰণ বেদটো এখনেই শাস্ত্ৰটো এখনেই যে বহুতে কয় আপোনালোকৰ ধৰ্ম বেলেগ আমাৰ ধৰ্ম বেলেগ কিন্তু ভাগৱত এখনেই পঢ়ে শাস্ত্ৰ এখনেই পঢ়ে সকলো কিন্তু ধৰ্মবিলাক কেনেকে বেলেগ বেলেগ হৈছে প্ৰকৃততে আমি নিজেই সেইটোৱে এতিয়া শাস্ত্ৰই মানে কথাখিনি একেই কৈছে কিন্তু আমি কোনো অনুসাৰে আমাৰ মতি হৈছে এতিয়া আমাৰ গীতাখন মুছলমানৰ কোৰাণখন ভাষাটোহে বেলেগ এই কোৰাণত গৰু কাটিবলৈ কৈছে নি আমাৰতো গীতাত গৰু কাটিবলৈ কোৱা নাই কোৰাণখনে গীতাখনে যদি একেই হয় তাতোতো কোনো কোৱা নাই আকৌ ক'ত দুম্বা এটা আহি পেলাই বলি দিবলৈ ক'ব বস্তুটো আমি ভাগ কৰি লৈছো আমি পাতি লৈছো গুণ অনুসাৰে সেইকাৰণে কথাটো সুধিছে কোনোবাই কৰ্ম বুলি কয় কোনোবাই আমি বনাই লৈছো শাস্ত্ৰ এখনেই এটা কথা এজন ঈশ্বৰ একেখিনিকে কৈ আছে আৰু এজন ঈশ্বৰৰ কথাই কৈ আছে বেলেগ এজন ঈশ্বৰ সিহঁতৰ কাৰণে নাই আমাৰ কাৰণেও নাই সেইকাৰণে ইয়াত কৈছে সেই কথাখিনি বৰ ধুনীয়া কথা কৈছে একেবেদে কিয় বইলা মতি ভেদ কিংকৰ কেশৱ সংশয় কৰাছে সেইটোৱে তেওঁ মানে সংশয় হৈ আছে এতিয়া এখন বেদকে পঢ়ি এখন শাস্ত্ৰকে পঢ়ি সকলোৱে কিয় ভেদ হৈছে মতিবিলাক কিয় ভেদ হয় এতিয়া আমাৰ এতিয়া শংকৰ সংঘাত এক নাম ভকতি কিবা কিবি কিমান ভাগ হৈছে আমাৰ সমাজ দিনে দিনে বাঢ়ি গৈহে আছে কিন্তু কাৰণ বস্তুটো এটাই এক ধৰ্ম
চবতছে ওপৰ আমাৰ যিটো চলাই আছে সেইটো 1 নম্বৰ আমাৰ ভোটত, কিন্তু আমি এতিয়া পালন কৰিব পৰা নাই, আমি শুদ্ধ হ'ব পৰা নাই। এই নামনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পৰিছেদ দাতা তুমি বিনে নাহি আন। কথা সেইবাৰ ক'বলৈ কৈছিল মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। একান্ত ভকত হব লাগিব বুলি কৈছে। একান্ত নহয় আমি একান্ত কেনেকৈ হ'ম? ভকতৰ ভকত আমাৰ ভকত তোমালোকে ভাঙৰ ভকত, তোমালোকে মদৰ ভকত, তোমালোকে মাছলৰ ভকত, তোমালোকে নাম বাদে সেয়া ভকত, আমিতো একান্ত কেনেকৈ হ'ম? সেইটো আমি নিজে নিজে ভাগ কৰি লৈছো, নিজে নিজে নিজৰ মতলবেদি আমি গৈ আছো। সেইটো কৰিলে নহ'ব, ইয়াৰ ৰুল মতে যাব লাগিব। একান্ত ভকত হব লাগিব। এটা উদ্ধৱ ভকত একান্ত ভকত। একান্ত মানে হৈছে একতে যোন অন্ত, একতে শেষ, একৰ বাদে মানে বেলেগ চিনি নাপায়, তাৰ কথা একান্ত। এজন কৃষ্ণৰ চৰণত, এজন কৃষ্ণ দাসত প্ৰয়োজনত তেতিয়া একান্ত হ'ব। হে ৰাম পূৰ্ব প্ৰলয়ত নষ্ট ভৈলে বেদ বাণী, কহিলো ব্ৰহ্মাত মই উধাৰিয়া আনি, যেন কয় তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো পেশী, কেৱল আমাত মাত্ৰ লৈবেকে শৰণ, ভৈবে কৰ্ম ফল তেজি তেৱেকে প্ৰসন্ন। যেনে কৃষ্ণ শৰণ লৈছে সেইজনে একান্ত হ'ব, আৰু সেইজনেহে ইয়াত কৈছে মানে বেদই যেনক কয় তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো পেশী। এতিয়া বেদৰ পৰা যিমানবিলাক ধৰ্ম ওলাইছে প্ৰকৃততে সকলোবিলাক মায়াময় বেদৰ ধৰ্ম বুলি কৈছে। সেইকাৰণে সেইবিলাকক তেজা বুলি কৈছে, তেজিব দিছে। এই কথাটো প্ৰকাশ কৰিছে। সেইসমূহকে ধৰি আছো যে মায়াময় ভক্তি, কেৱল আমাতো মাত্ৰ লৈবেক শৰণ। ইয়াত কৈছে মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী, কেৱল আমাতো মাত্ৰ লৈবেক শৰণ, ভৈবে কৰ্মফলত তেজি তেৱেকে পোষণ। তেতিয়াহে তুমি কৰ্মফল বিলাক তেজি পেলাই তুমি তেতিয়াহে প্ৰসন্ন হ'ব পাৰিবা, কেৱল মোক আশ্ৰয় লোৱা। যে কৃষ্ণক শৰণ লবলৈ হলে আমি প্ৰকৃততে আমি কৰ্মফল বিলাক এৰিব লাগিব। বেদে নানা ধৰণৰ কৰ্ম কৰিব দিছে, সেই কৰ্মবিলাক আমি এৰিব লাগিব বুলি কৈছে। কাৰণ বেদৰ মাৰ্গ বিলাক মায়াময় বুলি কৈছে। মায়াময় ধৰ্ম, মায়াময় বেদৰ ধৰ্ম। হে ৰাম মই বিনে বেদে কিছু আনন বখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ মানে। বেদ হলে কেতিয়া হ'ব লাগে? বেদত মানে কেৱল ঈশ্বৰৰ কথাহে আছে, ঈশ্বৰক মানে বেদে বেলেগ বেলেগ বখান কৰা নাই। চাৰিও বেদৰ তত্ত্ব অৰ্থ মানে। মই বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ মানে। এই ৰাম মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি,
পাছে জানিল অন্ত বেদ সবে সপ্ত ঋষি তাৰ পাছে পাইলা সুৰ সিদ্ধ নাগ অনন্তৰে বেদক মনুষ্যে পাইলে লাগ যাৰ যেন মতি কৰি বেদক ব্যাখ্যান নিজৰ অৰ্থ ভকতিক তেজি বুজয়ান মানে বেদ ইয়াত প্ৰকাশ কৰিছে বেদ প্ৰথমতে পালে কেনেকৈ বেদটো লুপ্ত হৈ গৈছিল লুপ্ত হৈ যাওঁতে উদ্ধাৰ কৰিলে কোনে এতিয়া নাৰায়ণক উদ্ধাৰ কৰি আনিলে এতিয়া ঈশ্বৰ কৃষ্ণই মানে তাক উদ্ধাৰ কৰি আনিলে উদ্ধাৰ কৰি অনাৰ পিছত নাৰায়ণে প্ৰথম কাক দিলে ব্ৰহ্মাক দিলে বুলি কৈছে মানে বাগৰি বস্তুটো গৈ আছে ব্ৰহ্মাক দিলে পাছে জানিল অন্ত বেদ সবে সপ্ত ঋষি মানে ব্ৰহ্মাৰ পিছত কোনে জানিলে সপ্ত ঋষিয়ে জানিলে আৰু সপ্ত ঋষিৰ পৰা কলে গৈছে সপ্ত ঋষিৰ পৰা সুৰাসুৰ সিদ্ধ নাগ এই সকলোৱে গম পাইছে বুলি কৈছে সুৰাসুৰ মানে সুৰ অসুৰ সকলো সিদ্ধসকল নাগসকল এই সকলোৱে গম পাইছে অনন্তৰে বেদক মনুষ্যই পাইলা লাভ একে অৱশেষত মনুষ্যই বেদক পাইছে বুলি কৈছে এতিয়া বহুতে বেদ ভাগ পালে সকলো মানে মতি অনুসাৰে বেলেগ বেলেগ সকলোৱে মানে মতি অনুসাৰে বেলেগ বেলেগ ভাৱে ব্যাখ্যান কৰিছে বুলি এতিয়া আমি এটা পদকে শাস্ত্ৰ এখনৰ এটা পদকে বহুতে নানা ধৰণৰ ব্যাখ্যান কৰে মানে যাৰ যেনেকুৱা মতি এতিয়া প্ৰকৃতিৰ তিনি গুণৰ অনুসাৰে মানে সৎগুণ ৰজগুণ তমগুণ গুণ যি যিটো গুণত থাকে তেওঁ সেইটো গুণৰে ব্যাখ্যান কৰে বুলি কৈছে ইয়াত শাস্ত্ৰত সেই কথাটো প্ৰকাশ কৰিছে যাৰ যেন মতি কৰি বেদক ব্যাখ্যান নিজৰ অৰ্থ ভকতিক তেজি বুজে আন তাত যিকোনো ব্যাখ্যা কৰে কিন্তু নিজৰ অৰ্থ ভকতিক যিটো প্ৰকৃত ভকতিটো যিটো নিজৰ কাৰণে ব্যৱহাৰ হয় মানে নিজৰ অৰ্থ যিটো প্ৰকৃত ভকতিটোক এৰি পেলাই আনকহে ব্যাখ্যান কৰে বুলি কৈছে এই কথাটোৱে প্ৰকাশ কৰিছে নিজৰ অৰ্থক ভকতিক তেজি বুজয়ান নিজৰ প্ৰকৃত যিটো অৰ্থ সেইটো ভকতি বুলি কৈছে আমি শাস্ত্ৰ পঢ়িছো কিয় প্ৰকৃত ভকতি কৰিবলৈ জ্ঞান লৈছো কিয় ভকতি কৰিবলৈ কৰ্ম কৰি আছো কিয় ভকতি কৰিবলৈ সকলোখিনি ভকতি কৰিবলৈ কাৰণে কৰিছো এইটো নিজৰ অৰ্থ বুলি কৈছে সেইটোক এৰি পেলাই আমি কি কৰিছো আমি আনহে বুজিছো আমাৰ বহুত এতিয়া আনৰ কাৰণে এতিয়া মতিবিলাক ভেদ হৈছে প্ৰকৃত যিটো নিজৰ অৰ্থ ভকতিটোক আমি এৰি দিছো এই নাম কেহু বোলে বেদে যজ্ঞ বুত জানে কেহু বোলে শুদ্ধ দেৱ পূজা তীৰ্থ স্থানে কেহু বোলে বেদে কহয় জ্ঞান তেকে বুতি ঈশ্বৰ ইচ্ছায়ে বুজে যাৰ যে মতি এই নাম কটুমণ্ড মতি শাস্ত্ৰ নকৰে বিচাৰ কৰয় কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ লয়ত কটু পাখণ্ডৰ মতি যাই মুকে নাপাৱে অধৰ্ম ধুগতি এই ৰাম নাচাৰয় কৰ্মিক শোক দুখে ৰাতি দিনে জ্ঞানতো নাহিকে গতি ভকতি বিহীনে আনে নজানয় ইটো বেদৰ বিচাৰ
এতেকে ভকতি পন্থ সন্মত আমাৰ ইয়াত